নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ চেনেল অনুভূতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰে পৰা কাম চাম কৰি একদম পুৰা ভাগৰ লাগিছে আৰু কাৰণ ইভিনিঙলৈকে এটা সৰুকৈ খানা এটা আছে। কাৰণ আজি আমাৰ জীৱনৰ এটা বিশেষ দিন হয়, কাৰণ আমাৰ আজি এনিভাৰ্চাৰী হয়, মানে বিয়াৰ এবছৰ কমপ্লিট হ'ল। তো গধূলি এটা বঢ়িয়া পাৰ্টি এটা হ'ব আৰু, কিন্তু বেলেগ মানুহ নহয়, ফেমিলি মেম্বাৰখিনিয়ে হ'ব আৰু ওচৰৰ কেইঘৰমান সেনেকৈ মাতিছোঁ আৰু। তো গধূলি ভিডিঅ'টো চাই থাকিব আৰু কি হয় নিশ্চয় মই জনাম বাৰু। আৰু এইপিনে বস্তুও অনা হৈছে বাৰু, আৰু সেইপিনে ভিতৰত মিষ্টাৰক কামত লগাই থৈ দিছোঁ। মিষ্টাৰে বেলুন ফুলাই আছে, মই দেখাই আছোঁ ৰ'ব। এইয়া ভাল লাগে ন বেলুন ফুকাই? পুৰা বেলুন ফুকাইছে, এইখিনি হ'লে বাৰু। বা বহুত ফুলালাচোন, হয়নে? অঁ, মই ইমান ৰাতিপুৱাৰ পৰা ইমান কাম কৰিলোঁ, এতিয়া ভাগৰ লাগিছে, এইখিনি কৰা তুমি। চ' মানুহ আহিছে, যা যোগাৰ চলি আছে, মই বাহিৰত যাই দেখাই আছোঁ বাৰু, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু কেনে লাগিছে নিশ্চয় জনাব। এইটো মিষ্টাৰে দিছে এনিভাৰ্চাৰী বুলি, আৰু দিছে কি দিছে মই নিশ্চয় দেখুৱাম বাৰু। চ' বাহিৰত যাওঁ ব'লক। এইপিনে চিকেন পকৰা বনাইছে, মই দেখাই আছোঁ বাৰু। এয়া এইখিনি হ'লে হয় না খুৰী? এই চিকেন পকৰা না? আপোনাক ৰান্ধনি বাতি দিছোঁ। থেংক ইউ। তই পিনে চাই দিয়ক একবাৰ। এইপিনে আলু চলাইছে, আলু চলাই আছোঁ আমি। খানা আছে, সৰু আলু ভাজি। কিহৰ খানা? আজি বিয়াৰ এবছৰ হ'ল আজি। আজি ডলি আৰু দীপৰ আজি মানে হেৰি আৰু মেৰেজ ডে আজি। 1 বছৰ হ'ল। 1 বছৰ হ'ল। এইপিনে মায়ে আদা নহৰু চলাই আছে। তই কিবা কওক। কি ক'ম আৰু কেনা লাগছি? বিৰাট ধুনীয়া খানা পুৰা তামাম হ'ব না? তামাম মস্তি হ'ব। নাচবা লাগব। আনি আছে না এতিয়া। খুৰী নাচব না? দক একবাৰ নাচি দকচোন, এনেকে লাজ লাগে। আহি আছে চাউণ্ড বক্স আনি আছে। ইপিনে কেক কাটিং হ'ব আৰু। মা ডান্স দেখিছেনে? পূৰা নাচিছে, ঠিকছে নাচিছে, চবতকৈ বেছি মায়ে নাচিছে। আৰু এইপিনে এইটো কেক মম চম জ্বলাই আছোঁ মই। কেনে লাগিছে জনাব। কেকটো বিৰাট টেষ্টি হয়, একদম ফ্ৰেছ লাগিছে, ৰেড ভেলভেট কেক। মিষ্টাৰে মানুহ মানে মাতি আছে সিহঁতক, তো এইপিনে কেক কাটিং কৰিলোঁ আমি। কিমান এটা ফূৰ্তিৰ দিন হয়নে? 1 বছৰ হ'ল, কিন্তু 1 বছৰ হোৱা যেন লাগাই নাই। সিদিনা বিয়া যোৱা যেন লাগি আছে আমাৰ। আৰু আমাৰ সৰু ভাগিনটো আহিছে, একদম কুৰ্তা চুৰ্তা পিন্ধি আহিছে একদম। আলহী আহিছে ৰ'ব, মা বা মোৰ কাৰণে গিফ্ট আনিছে। দেউতা এইটো বহি আছে, দেউতা দিয়ক আহিছে যে, বহক। এইপিনে এয়া মাৰ ডান্স দেখছে না?
নাচিছি আৰু কিন্তু হিয়া একদম উজাৰি নাচিছি। এইপিনে ভাজি বনোৱা হ'লে আৰু মাংসখন হৈছে বাৰু। নাচিব নাপাব বুলি আগতীয়াকৈ অলপমান বনোৱাখিনি অলপ আগতীয়াকৈ কৰা হৈছে সেইকাৰণে। পিনে কলিজা আৰু এনেকৈ কিবা বনাব। ইয়াত চিকেন খানা বঢ়িয়া হৈছিল কিন্তু। আমাৰ ওচৰৰে খুৰী এজনী বনাইছিল। আমাৰ বাইদেউ চাব এপিনে ডাঙৰটো নানাচে, ডাঙৰ বাগিনটো এইটো নানাচে, মাক খং কৰিছে। যোনে যেনেকৈ পায় আৰু কোনোবাই বহাৰ পৰা নাচিছি, কোনোবাই থিয় হৈ নাচিছি, যেনকৈ ইচ্ছা এনেকৈ নাচিছি আৰু এইয়া মিউজিকটো দিয়া নাই দিয়কচোন। আপোনালোকে ভাবি ল'ব আৰু কোনে কি গানত নাচিছি আৰু কচি নাচিছি। আমাৰ মাইনু বাইদেউ আহি গৈছে, এইপিনে চাইনা আৰু এই টিকলিজনীও আমাৰ ওচৰৰে হয়। আমাৰ মায়ে য'তে ইচ্ছা ত'তে নাচিছি। বিৰাট ভাল লাগিছে। কম মানুহ দিয়কচোন, কিন্তু বিৰাটেই ফূৰ্তি গৈছে। দুচাটমান আৰু ময়ো নাচিছোঁ মাৰ লগত, গোটেইকেইটাৰ লগত। ভিতৰত কিবা বহাইও থৈ দিছিলোঁ, সেইকাৰণে আধা মাজে মাজে যায়ো আছোঁ ভিতৰত। আমাৰ মাও নাচিছে ৰ'ব, এইটো মোৰ কাষত। এইয়া আমাৰ দালি ৰেডি হৈ গৈছে। পিনে চিকেনখিনিতো দেখাইছিলোঁ মই আগতে। মোটামুটি খানা হৈয়ে গ'ল আৰু ভাতখিনি বহুৱাব আছে। ইপিনে ভাজিও হৈ গৈছে আৰু মই ইপিনে ভিতৰত সৰু পোৱালীকেইটাৰ কাৰণেও বনাই আছোঁ। সিহঁতে জ্বলা নাখায় ন, সেইটো কাৰণে এক্সট্ৰাকৈ বনোৱা গৈছে সিহঁতৰ কাৰণে মাংস। এইপিনে মাংস নোখোৱাৰ কাৰণে মাছৰ আঞ্জা বনাইছোঁ, সেইটো ভিতৰতে বনাই দিছোঁ আৰু। এইটো হ'ল জ্বলা নিদিয়া মাংস সৰু পোৱালীকেইটাৰ কাৰণে। আমাৰ দেউতাও নাচিছে ৰ'ব, দেখিছে না কি নাচন দিছে একদম। লাজো লাগে, লাজো কৰে। এইয়া অলপ কমছে লাজটো। নাচিছি দিয়ক আৰু। মানে মামাহঁতো আছে, মামী। এই ব্লু কালাৰৰ ফ্ৰক দুটা যে পিন্ধি আছে, এইটো দুটা আমাৰ মামাৰ, সৰু মামাৰ ল'ৰা ছোৱালী। যি এক্সপ্ৰেশ্যন দিব সিহঁতেও, সৰুটো বিশেষকৈ। আমি ডাঙৰেও পাত্তা নাপাওঁ। সেইটো লক কৰি দিয়া। ৰখি আছে মাকক। তো খুৰী
ইপিনে চাওক কেনে আহিছি মা ক'ত খাম বিলানী কেনেকুৱা হৈছে ভাল হৈছে এইটো মোৰ ভাইটি আৰু ইপিনে মাক অঁ দে দে কেনে আহিছি খাও 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 এইপিনে আৰু কি এইগিলা আমাৰ বনা মানুহটো লাজ লাগছি কি হা জিলকি আছ দা বিলো 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 চেল গেছি গেলে তোর ভিতরে থৈ দিছি ৰেখা উৰি গৈছি হৈছি কি আই চাটনি আপনার নিন খানাৰ মাজতে ৰ'ব মায়েতো গিফ্ট দিছি খুলবা দিছি চাও চবে বোলে চাই সেইকাৰণে আৰু মাজতে খুললো আৰু ফটো ফ্ৰেম টাইপ লাগি আছে চাও ৰ'ব কি হয় ৰাধা কৃষ্ণ ইমান ধুনীয়া লাগিছে ন দেখ এয়া পিনে চবে খাই আছে বাৰু মিষ্টাৰে বহিলে এইপিনে বহিছে পিনে নাচি আছে ৰ'ব বিলানীয়ে মায়ে একদম ৰান্ধনীয়ে গোটেইকেইটাই ধূলি ধূলি হৈ গৈছে একদম চোতাল ইমানে নাচা গৈছে আমাৰ মিষ্টাৰে বহিছে এইটো মিষ্টাৰে খাই আছে বাৰু পোৱালীকেইটাও ইমান নাচিছে ন ইমান মৰম লাগে আমাৰ লাজ লাগে সিহঁতৰ এইবিলাক নাই আমাৰ শাহুমা এইবিলাকত এক নম্বৰ একদম নাচাত খেলাত পুৰা এক নম্বৰত যাও না ঘুরি তো আপনার ভাত দাও
এইকেইটাই যে নাচিছে বিদ্যা বেলেগ নাচিছে কিন্তু আৰু এইপিনে সৰু এই নীলা ৰঙৰ যে ফ্ৰক পিন্ধিছে মামাৰ ছোৱালী মিষ্টাৰৰ কি নাচিছে বাপৰে মোক দেখিছে চাগে ভিডিঅ'টোৰ মাজত চ' ভিডিঅ'টো আৰু সামৰণি কৰিব পৰা হৈছে মানুহ চানুহ গ'ল আৰু আপোনালোকে কেনে পাইছে নিশ্চয় জনাব বাৰু আৰু আশীৰ্বাদ কৰিব যাতে আগলৈ এনেদৰে থাকিব পাৰোঁ আমি বাকী ভিডিঅ'টো কেনে লাগিছে জনাব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ পিনে টিকলি দুটা আছে বাৰু আমাৰ মামীৰ ছোৱালী সৰু মামাৰ ছোৱালী এইখিনিতে আৰু সামৰিছোঁ আৰু গুড নাইট ভালে কুশলে থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই